Hello everyone, welcome to Star Academy guys. আজি আমি স্বাস্থ্য বিভাগৰ পৰীক্ষাৰ বাবে সহায় হোৱাকৈ কিছুমান মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন লৈ আছো গতিকে আপোনালোকে ভিডিওটো প্ৰথমৰ পৰা চাব। 1 নম্বৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱে নিম্নলিখিত কোনখন উপন্যাসৰ বাবে জ্ঞানপীঠ বঁটা লাভ কৰিছিল অপচন চাক আৰু শুদ্ধ উত্তৰটো হৈ যাব অপচন গ মৃত্যুঞ্জয় আৰু এই বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱে যেটো সাহিত্য একাডেমি বঁটা লাভ কৰিছিল এটো কোনখন গ্ৰন্থৰ বাবে পাইছিল হেতু আহিলে হেতু লিখি দিব ইয়াৰুঙ্গম। 2 নম্বৰ সৰ্বপ্ৰথমে জ্ঞানপীঠ বঁটা লাভ কৰা অসমীয়া ব্যক্তিজনৰ নাম হৈছে অপচন চাক আৰু শুদ্ধ উত্তৰটো হৈ যাব অপচন গ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। 3 নম্বৰ অৰুণোদয়ৰ প্ৰথম প্ৰকাশন নিম্নলিখিত কোনখন ঠাইত হৈছিল অপচন চাক আৰু শুদ্ধ উত্তৰটো হৈ যাব অপচন গ শিৱসাগৰত। 4 নম্বৰ কমলেশ্বৰ সিংহ হৈছে আহোম স্বৰ্গদেউ ডেছৰ আন এটা নাম অপচন চাক আৰু শুদ্ধ উত্তৰটো হৈ যাব অপচন ক শুক্লিংফা। 5 নম্বৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱৰ জন্ম নিম্নলিখিত কিমান চনত হৈছিল অপচন চাক আৰু শুদ্ধ উত্তৰটো হৈ যাব অপচন ক 1924 চনত। 6 নম্বৰ পদ্মনাথ গোহাঁই বৰুৱাৰ জন্ম নিম্নলিখিত কিমান চনত হৈছিল অপচন চাক আৰু শুদ্ধ উত্তৰটো হৈ যাব অপচন গ 1871 চনত। 7 নম্বৰ আহোম স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহ নিম্নলিখিত কোনজন আহোম স্বৰ্গদেউৰ ভায়েক আছিল অপচন চাক আৰু শুদ্ধ উত্তৰটো হৈ যাব অপচন গ কমলেশ্বৰ সিংহৰ। 8 নম্বৰ নিম্নলিখিত কোনজন সাহিত্যকে 1961 চনত ইয়াৰুঙ্গম নামৰ গ্ৰন্থৰ বাবে সাহিত্য একাডেমি বঁটা লাভ কৰিছিল এটো মই অলৰেডি আলোচনা কৰিছো গতিকে অপচন চাক আৰু শুদ্ধ উত্তৰটো হৈ যাব অপচন খ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। 9 নম্বৰ অৰুণোদয় নামৰ অসমীয়া সংবাদপত্ৰৰ প্ৰতিষ্ঠাপকজনৰ নাম হৈছে অপচন চাক আৰু শুদ্ধ উত্তৰটো হৈ যাব অপচন ক নাথান ব্ৰাউন। 10 নম্বৰ তথা আজিৰ অন্তিম প্ৰশ্ন আমাৰ অসমৰ প্ৰথমখন সংবাদপত্ৰৰ নাম হৈছে অপচন চাক আৰু শুদ্ধ উত্তৰটো হৈ যাব অপচন খ অৰুণোদয়। ভিডিওটো ভাল লাগিলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব, শেয়াৰ কৰিব। থ্যাংক ইউ, জয় আই অসম।